হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আমাৰ খবৰ খুবেই ভাল আৰু তাই পূৰা হাঁহি আছে। আমি একচুৱেলি অলপ ওলাই যাব ওলাইছোঁ গধূলি, আজি ছানডে যিহেতু, আৰু এটা ধামাকাদাৰ জেগা এটাত যাব কাৰণে ওলাইছোঁ। সেই জেগাখিনি আপোনালোকক দেখুৱাবৰ কাৰণে আমি বহুত এক্সাইটেড হৈ আছোঁ। জেগাখিনিত ইমান কি ক'ম আৰু, ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আপোনালোকে কি দেখা পাব আপোনালোকক মই ধুনীয়াকৈ দেখাই দিম A to Z। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক ভিডিঅ'টো। ফাইনেলি আমি আহি পালোঁ, বালাজী মন্দিৰৰ কাষত আহি পালোঁ আৰু জাম দেখিছেনে? জাম একদম গাড়ী ঘূৰাব জাগা নাই, এনেকুৱা জাম। আৰু এইটোৱে সেইটো জেগা, লিঅ' এক্সপ' মণিৰাম দেৱান। চাওক, মণিৰাম দেৱানত লিঅ' এক্সপ' চলি আছে, গতিকে ইয়াতে আমি আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু মানুহ চাওক, দোকানৰ মানুহ আহি ভৰি পৰিছে মেলাখন চাবৰ কাৰণে। আকৌ ভিতৰত সোমাই গোটেইখিনি দেখাই আছোঁ আৰু তাইক অলপ আগুৱাই দিলোঁ টিকেট কাটিবৰ কাৰণে, গতিকে তাইৰ বান্ধৱীকেইটা আহিছে কাৰণে। টিকেট লোৱা হ'ল? টিকেট ল'লা? দিয়া এণ্ট্ৰি, আমি এতিয়া এণ্ট্ৰি কৰিম। ৱাও, চাওক কি মজা বনাইছে, কি মজা বনাইছে চাওক। আৰু মণিৰাম দেৱানত যেতিয়া লিঅ' এক্সপ' হয়, এনেকুৱা লাইটিঙৰ ডিজাইন কৰি বনাই দিয়ে, একদম চাব লগা, ধুনীয়া ডিজাইন বনাই আৰু। এতিয়া আমি ভিতৰৰ ফালে সোমাব গৈ আছোঁ আৰু ভিতৰত আপোনালোকক দেখুৱাম। আৰু এয়া এণ্ট্ৰি আহি পালোঁ আমি। ইয়াতে বহুত জাগাৰ পৰা বিভিন্ন দোকানীবোৰ আহিছে। থাইলেণ্ডৰ পৰা আপোনাৰ DPN মাৰ্কেটিঙৰ, মিম পিপি আৰু প্লাছ বহুত জাগাৰ পৰা দোকানীবোৰ আহিছে ইয়াতে মাৰ্কেটিং কৰিবৰ কাৰণে। আৰু এইফালে আফগানিস্তানৰ পৰাও আহিছে। গোটেইখিনি আপোনালোকক মই দেখাই আছোঁ। এইফালে চাওক, সোণাৰ দোকান দিছে, ধুনীয়া ধুনীয়া সোণা ওলাইছে। আৰু এইফালে খোৱা বস্তু, খেজুৰ, চানা, ধুনীয়া ধুনীয়া খোৱা বস্তু ওলাইছে। আৰু এইফালে আগ্ৰা জুতি চাওক। আৰু মানুহ ইমান হৈছে নহয়, হেঁচা ঠেলাৰ মাজতে লিঅ' এক্সপ' আৰু মানুহৰ ভিৰটো চাবই আৰু লাইটিঙৰ কি ডিজাইন চাব। আৰু এইফালে মেখেলা চাদৰো ওলাইছে, আমাৰ অসমীয়া সাজপাৰ মেখেলা চাদৰো ওলাইছে। আৰু এইফালে চাওক চানাৰ দোকান। আৰু এইফালে মূৰ্তিবিলাক চাওক কি ধুনীয়াকৈ ওলাইছে। বহুত যি মূৰ্তি লাগে, আপুনি যেনেকুৱা লাগে কাঁহ পিতলৰ চব মূৰ্তিবিলাক ওলাইছে। ইমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে, দেখিয়ে একদম খুব ভাল লাগিছে আৰু এইফালে কিতাপৰ দোকান, কি দোকান নাই, গীতা বুকছ ষ্টেল চাওক, কি দোকান নাই এবাৰে। আৰু চকলেটৰ দোকানো ওলাইছে, চকলেটো পাই যাব ইয়াত আপোনালোকে। লক্ষ্ণৌ আন্দাজ চাওক, কুৰ্তিবিলাক ওলাইছে, কি ধুনীয়া ধুনীয়া কুৰ্তি। ডুবাইৰ পৰা ডুবাই পাৰফিউম চাওক, ডুবাইৰ পৰা পাৰফিউম আহিছে। পাৰফিউমৰ দোকান মাৰ্কেটিং পাই যাব ইয়াতে। আফগানিস্তানৰ পৰা ড্ৰাই ফ্ৰুটছ পাই যাব, আফগানিস্তানৰ পৰা ড্ৰাই ফ্ৰুটছ আনিছে। ড্ৰাই ফ্ৰুটছৰ দোকান চাওক, আফগানিস্তানৰ পৰা আহিছে মানুহজন। আৰু এইফালে চাওক চেল্ফি পইণ্ট, কুইনৰ দৰে ধুনীয়া চেল্ফি পইণ্ট বনাই দিছে। আৰু ৰাজস্থানৰ পৰা ৰাজস্থান আচাৰ, আৰু আচাৰ মই খুবেই বহুত ভাল পাওঁ। আৰু আচাৰ মই অলপ লৈ ল'লোঁ, ৰাজস্থানী আচাৰ। বহুতে টেষ্টি হ'ব বুলি আশা কৰিছোঁ আৰু ফাৰ্ষ্ট টাইম ৰাজস্থানী আচাৰ খাম বুলি ভাবিছোঁ। এছিয়ান কনষ্টেল চাওক, এছিয়ান কনষ্টেলত কি আছে, লেডিছৰ চব যি লাগে আপোনালোকে সেয়ে পাই যাব লেডিছৰ কাৰণে। ডেলি কিটছত আপুনি যি খাব ইচ্ছা আছে, যি বিচাৰিছে আপুনি সেয়ে পাই যাব ডেলি কিটছত। ফৰ্চুন হাবত চাই লওক আপোনালোকে, ফাৰ্নিচাৰৰ ছেটবিলাক ইয়াতে পাই যাব। আপোনালোকে যদি এতিয়ালৈকে আহি পোৱা নাই, এতিয়ালৈকে আহক আপোনালোকে। মণিৰাম দেৱানত বৰ্তমান চলি আছে মেলাখন, আৰু বহুত কম ৰেটতে আপোনালোকে মেলাখনৰ পৰা বস্তু বাই কৰি লৈ যাব পাৰিব। বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে। আৰু লাইটিঙৰ কথানো কি ক'ব, লাইটিং এনেকুৱা সজাই পৰাই তুলিছে নহয়। মেলাখন চাই বহুত ভাল লাগি আছে। এফালে চাওক, লাইট চাইট লগাই পূৰা একদম টিপটাপকৈ লগাই দিছে লাইটবিলাক ধুনীয়া ধুনীয়া কৰি।
আৰু এইফালে চাওঁ আহক আইচক্ৰীমৰ খেলা। আইচক্ৰীমটো কেনেকৈ দিয়ে চাবচোন। বাচ্চাটো ধৰিব পৰা নাই, মানে আইচক্ৰীমৰ খেলা বুলিয়ে ক'ব লাগিব। আৰু বহুতে ভাল লাগে সেইটো খেলা চাই। প্ৰায়ভাগ আমি শ্বৰ্ট ভিডিঅ' লং ভিডিঅ'ত আমি দেখিয়ে থাকোঁ ইউটিউবত এই খেলাটো, আইচক্ৰীমৰ খেলাটো বহুতে ভাল লাগে চাই। আৰু মানে পূৰা মুখত লগাই দিলে বহুতে ভাল লাগে এইটো আইচক্ৰীমৰ খেলাখন চাই কিনে, আৰু বহুত টেষ্টিও হয়। আৰু জাগা চাওক কি ধুনীয়া ধুনীয়া জাগা বনাই দিছে, পূৰা লাইটিঙে পানীয়ে মানে পূৰা একদম মানে চাক্কাছ মানে বনাই দিছে। মানে যেতিয়া মানে এলিঅ' এক্সপ' হয় মণিৰাম দেওখন পূৰা ৰঙীন হৈ পৰে লাইটৰ পোহৰেৰে। গতিকে চাওক কি ধুনীয়া ধুনীয়া গছৰ ওপৰতো লাইট। গতিকে ভিডিঅ'টো আজি চাই কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু যদি চেনেলটোত যদি আপোনালোকে নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা সৰু সুৰা ভাল ব্লগ আপোনালোকলৈকে আনিম। আজিৰ কাৰণে ইমানে, বাই বাই।